হেল্ল' কোন হয়? মোক পাহৰি গ'লা? তুমি পাহৰি গ'লা নেকি মোক? অতীতক মনত ৰাখি কি পাম? ক'ত আছা এতিয়া? তুমি য'ত এৰি গৈছিলা আগবঢ়া নাই নে আগবাঢ়িব বিচাৰিও পৰা নাই? নাও বা দলং অবিহনে জানো নদী পাৰ হ'ব পাৰি? এতিয়াও ভুল বুজি আছা? তোমাক নে? তোমাক ভুল বুজি কি পাম? ভুল মোৰ নিজৰ। তেনেকৈ কিয় কোৱা? এতিয়া আগৰ দৰে কথা ক'বলৈ মোৰ ভয় নালাগে। সময় আৰু পৰিস্থিতিয়ে শিকাই গ'ল। মোক আকৌ এবাৰ বিশ্বাস কৰি চোৱা। যিজনে মোৰ বিশ্বাসৰ লগত খেলি গ'ল তেওঁক মই বিশ্বাস কৰিব লাগে। এতিয়া কোন আছে তোমাৰ জীৱনত? মা, দেউতা আৰু বিশেষকৈ মহাদেৱ। বেলেগ আৰু কি লাগে? মোৰ স্থান কাৰোবাক দিলা নেকি? এইখন হৃদয় হয়। এবাৰ ভাঙি গ'লে জোৰা দিব পৰা নাযায় মিষ্টাৰ। যেতিয়া জোৰাই দিব নোৱাৰি তেনে ক্ষেত্ৰত ভঙা হৃদয়ত কাৰোবাক স্থান কেনেকৈ দিম? সলনি হৈ গ'লা তুমি আৰু তোমাৰ কথাবোৰো। মই সলনি হোৱা নাই, মাথো সেইবোৰ মানুহৰ পৰা আঁতৰি থাকোঁ যিবোৰে মৰম আৰু বিশ্বাসৰ মূল্য বুজি নাপায়। আধা লিখা কাহিনীটো সম্পূৰ্ণ কৰিব নোৱাৰিনে? এবাৰ মৰহি যোৱা ফুলপাহ আকৌ জানো ফুলাব পাৰি? তুমি পাৰিবা? তুমি যদি সংগ দিয়া নিশ্চয় পাৰিম। মই জ্বলাই দিলোঁ আধা লিখা কাহিনীৰ প্ৰতিটো পৃষ্ঠা। অৱশিষ্টখিনি তোমাৰ নামত বিসৰ্জন দিলোঁ। গংগাত নহয়, মোৰ চকুপানীৰ কোবাল সোঁতত। মই নোৱাৰোঁ তুমি অবিহনে। চেষ্টা কৰা। যদি নোৱাৰোঁ আকৌ ঘূৰি আহিবা। আকৌ প্ৰেম নামৰ শব্দটোক অপমানিত কৰাৰ ইচ্ছা মোৰ নাই। প্লিজ এবাৰ বুজা। ঘৰত বিয়াৰ কথা চলিছে, ময়ো সন্মতি দিলোঁ। কি? মোক পোৱাৰ আশা আৰু মোক লৈ সপোন দেখিবলৈ বাদ দিয়া। মই যে নোৱাৰোঁ। তুমি বিচৰা মতে হ'ব। ঐ শুনা না প্লিজ, এবাৰ হ'ব দিয়া। এতিয়া বহুত দেৰি হৈ গ'ল। প্লিজ এবাৰ। এতিয়া আৰু সম্ভৱ নহয়। তুমি আঁতৰি যোৱাৰ পাছত মই যেনেকৈ নিজে নিজক সান্তনা দিছিলোঁ তুমিও দিয়া। বাই। প্লিজ শুনা না, প্লিজ।